লাইট কেমেৰা একশ্যন। নমস্কাৰ, মই অংকুৰিতা। আজি মই আপোনালোকৰ আগত এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে মোৰ ইউটিউব চেনেলটো কেনেকৈ মই ষ্টাৰ্ট কৰিলোঁ আৰু খোলাৰ মটিভেশ্যন কি হয় আৰু ইউটিউব জগতত কেনেকৈ ভৰি দিলোঁ এই বিষয়ে মই ক'বলৈ লৈছোঁ। আৰু একচুৱেলি মই চাদৰ মেখেলা পিন্ধিছোঁ ফটো মাৰিবলৈ, ভাবিলোঁ এই সাজযোৰে আপোনালোকৰ আগত এটা ভিডিঅ' প্ৰস্তুত কৰোঁ। যদি ভিডিঅ'টো ভাল পায় প্লিজ কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেল। মই মোৰ ইউটিউব জাৰ্নিটো চেনেলটো কেনেকৈ ষ্টাৰ্ট কৰিলোঁ আৰু কি মটিভেশ্যন আছিলে আৰু ইউটিউব জগতত কেনেকৈ ভৰি দিলোঁ সেই বিষয়ে মই ক'বলৈ লৈছোঁ। মই 2016 চনত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। 2015 চনমানত মোৰ ফটোগ্ৰাফী কৰা আৰু ভিডিঅ'গ্ৰাফী কৰা বহুত বেছি ইণ্টাৰেষ্ট, বহুত চখ মোৰ। তাৰপৰা মই মোৰ পাপাক ক'লোঁ যে মোৰ বহুত চখ হয়, তেতিয়া পাপাই কেমেৰা এটা আনি দিলে। সেই কেমেৰাটোৱে মই গোটেই গছ গছনি, চৰাই চিৰিকটি আৰু আমাৰ গাঁৱৰ ঘৰ হয় যিহেতু, আৰু আমাৰ সৰু জামুকৰ গছ বহুত আছে, জামুক খাবলৈ চৰাই আহে তেনেকৈ, আৰু কাঠখোলা চৰাই, তো বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আমাৰ মানে বাৰীলৈ আহে। তেওঁলোকৰ চৰাই চিৰিকটি ফটো মাৰিব ষ্টাৰ্ট কৰিলোঁ আৰু মোৰ বহুত ভাল লাগিলে মানে। তাৰপৰা গছ গছনি গোটেই ভিডিঅ'গ্ৰাফী কৰিলোঁ ভাল। তেতিয়াতো মই একো নাজানোৱে ভালকৈ, যেনেকৈ মই নিজে ভাল লাগিছে তেনেকেই কৰিছোঁ, একো প্ৰফেশ্যনেল নহয়। তাৰপৰা মই আপোনাৰ স্ক্ৰীণত মোৰ ফটোগ্ৰাফী মই লগাই দিম আপোনালোকক, কেনেকুৱা লাগিছে জনাব। বহুত আগৰ, এতিয়াতো নহয়, 2015-16 চনৰে ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী। তাৰপৰা ভাবিলোঁ মই ইউটিউব চেনেল এটা ষ্টাৰ্ট কৰোঁ। তেতিয়াই 2015 চনমানতে মই ইউটিউব চেনেলটো খোলা। দেন তাৰপৰা মই কি কৰিলোঁ, ইউটিউবৰ কেনেকৈ খোলে, ইউটিউবৰ চেনেল খুলিলোঁ মই ইউটিউবতে চাই মেলি। তাৰপৰা খুলিলোঁ, আপলোড কৰিলোঁ। তেতিয়া মানে কপিৰাইট কি নাজানো, তো গান চান লগাই দিওঁ বেকগ্ৰাউণ্ডত, কপিৰাইট আহি গ'ল, একো নাজানো। আৰু এটা কথা, এডিটিং নাজানো, যি মন যায় তাকে এডিট কৰি দিওঁ, মানে বস্তুটো জইন কৰি দি দিওঁ, এডিট নাজানো ভালকৈ। তাৰপৰা মই যিমানখিনি জানিছোঁ বা এই ইউটিউবত যেতিয়ালৈ মানে ভালদৰে এতিয়া এক্টিভ পুৰা, তেতিয়া গম পাইছোঁ যে এডিটটো বহুত ইম্পৰ্টেণ্ট হয়। যিকোনো এটা ভিডিঅ' আপোনালোকে বা মই হ'লেও এডিটটো ভাল হ'লে চাই ভাল লাগে। যদি এডিটটো ভাল হয় ইণ্টাৰেষ্ট নহয়, আমি বেছি দেৰি নাচাওঁ। সেই এডিটটো বহুত গুৰুত্বপূৰ্ণ হয় এটা ভিডিঅ' অডিয়েঞ্চখিনিক ৰখাই থোৱাত। আৰু তেতিয়া মই একেবাৰে জনা নাছিলোঁ। দেন তাৰপৰা মোৰ কপিৰাইট আহিলে, ভিউজ এটা দুটা, যিখিনি মোৰ ফ্ৰেণ্ড চাৰ্কল হয় সেইখিনিয়ে এটা দুটা ভিউজ শ্বেয়াৰ কৰি দিওঁ। তাৰপৰা ভিউজেই নাই। তাৰপৰা মই আৰ্টো কৰোঁ, তো অইল পেইণ্টিং কৰোঁ, এক্ৰেলিক পেইণ্টিং কৰোঁ, আৰু আৰ্ট পেইণ্টিং ড্ৰয়িং ক'ৰ্চ কৰা হয় মই। তাৰপৰা তাৰো দুটামান দিলোঁ, তাতো ভিউজেই নাই। তো কপিৰাইটতো আহিছে অলৰেডি, সেইবোৰো নাজানো কি কপিৰাইট হয় কি কথা। তাৰপৰা ভিউজ নাই, তাতে সমাপ্ত আৰু মোৰ চেনেলটো, তেনেকৈ থৈ দিলোঁ। আৰু এতিয়া 2025 চনত ফেব্ৰুৱাৰী-মাৰ্চ মানৰ কথা। তাৰপৰা মোৰ ভণ্টি এজনী আছে, জয়মণি মহন্ত বুলি। তাই মোৰ, আপোনালোকে কি ক'ব পাৰে, বেষ্ট ফ্ৰেণ্ড, ছিষ্টাৰ, যি ক'ব পাৰে। আমি মানে বিনা স্বাৰ্থত আছোঁ দুইজনী সম্পৰ্কটো। মানে তাই বিপদত মই সহায় কৰোঁ, মোৰ বিপদত তাই সহায় কৰে, আৰু স্বাৰ্থ মানে বিনা স্বাৰ্থত ভাল পাওঁ, মানে স্বাৰ্থ লৈ ভাল পোৱা নহয়। আৰু বহুত বেছি মানে তাইৰ এটা চেনেল আছে, তাই মানে ষ্টাডিক লৈ বনাইছিলে, পঢ়াৰ ওপৰত বনাইছিলে, কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে এক্সামৰ। তো সেই চেনেলটো চালোঁ। তাৰপৰা তাই ক'লে যে বা আপুনিও এইটো মানে ষ্টাৰ্ট কৰকচোন, অলৰেডিতো আপোনাৰ চেনেলটো আছে, তাৰপৰা ষ্টাৰ্ট কৰক। ময়ো কৰিব পাৰোঁ। একচুৱেলি কি হৈছে, মই আগৰ পৰা ভাবি আছিলোঁ যে মোৰ যিটো MSW বেকগ্ৰাউণ্ড হয়, MSW বিষয়ে মই আপোনালোকৰ লগত জনাওঁ। কাৰণ যেতিয়া মই মানে পঢ়িবলৈ লৈছিলোঁ, হিন্দীৰ বাদে বেলেগ একো নাই। মই মানে বহুত ষ্ট্ৰাগল ফেচ কৰিছিলোঁ, কোনো ৰিলেট কৰিব পৰা নাই কি হয় কি নাই। অসমীয়াত কোৱা এজনী ছোৱালী বা ল'ৰা এজন লাগিছিলে, মই যাতে মানে ভিডিঅ' চাই মানে বস্তুটোৰ বিষয়ে ভালদৰে জানিব পাৰোঁ। তো কোনো নাছিলে। তো মই ভাবিয়ে আছিলোঁ যে মই চেনেলটো ষ্টাৰ্ট কৰিম আৰু আপোনালোকেও মোক ৰিলেট কৰিব পাৰিব। অকল MSW নহয়, মোৰ লাইফৰ লগত জড়িতও ভিডিঅ' দিম, আৰু আপোনালোকে যাতে মোক মানে ৰিলেট কৰিব পাৰে, আৰু মই একচুৱেলি কথাবোৰ আপোনালোকৰ আগত প্ৰকাশ কৰোঁ, কি হয়, কেনেকৈ হয়, কি কথা কি বতৰা, ভালদৰে। মানে কোনোবা এগৰাকীয়ে চেম লেংগুৱেজত, মানে এতিয়া আমি অসমীয়াত ক'লে বেছিকৈ আমি মানে ৰিলেট কৰিব পাৰোঁ, হিন্দীত ক'লেও বুজি পালেও বস্তুটো কি হয়, ইমান ৰিলেট কৰিবলৈ অসুবিধা হৈ যায়। তো সেইকাৰণে মই ভাবি আছিলোঁ। তাই ক'লে যে নাই আপুনি কৰক। যোনদিনাখন কৈছে সেইদিনাখনে মই একদম মই কৰিমেই মানে। তাৰপৰা সেইদিনাখনে মই
মোৰ মানুহজনক ক'লোঁ, মানুহজনক বহুত ছাপৰ্টিভ হয়। তাৰপৰা তেওঁ ক'লে যে অঁ খোলা, তুমি খুলি ধুনীয়াকৈ ভাল হ'ব, বহুত ভাল আইডিয়া হয়, তুমি খোলা। তাৰপৰা মই তাৰপৰা কি হ'ল, সৰু সুৰাকৈ দি থাকিলোঁ, শ্বৰ্টছ দি থাকিলোঁ। ফাৰ্ষ্ট মই শ্বৰ্টছ দিলোঁ। তাৰপৰা মোৰ মানে একচুৱেলি ক'ড মেৰেজ কৰিছিলোঁ, মই ক'ড মেৰেজৰ ভিডিঅ' আপলোড কৰিছিলোঁ। সেইটো মোৰ হায়েষ্ট ভাইৰেল ভিডিঅ' হয় মোৰ ইউটিউব চেনেলৰ। সেইটো 1,50,000 মানে চাইছে। সেইটোৰ পৰা আৰু অনুপ্ৰেৰিত হ'লোঁ মানে। তো বেলেগৰ ভিডিঅ' চাই থাকোঁ, মানে বহুত ভিউজ পায়, মোৰনো ক'ত পাম, এনেকুৱা এটা আহি যায়। কিন্তু সেইটো মানে যেতিয়া ভাইৰেল হ'ল আৰু অনুপ্ৰেৰিত হ'লোঁ। মোৰো হ'ব পাৰে যদি কণ্টেণ্ট ভাল হয়। আৰু MSW ভিডিঅ'বোৰতো আপোনালোকে ইমান ধুনীয়া কমেণ্ট কৰে, জানিব বিচাৰে, শ্বেয়াৰ কৰিছে। তো তেতিয়া ভাবিলোঁ আপোনালোকক মই কিবা দিব পাৰিছোঁ কণ্টেণ্ট। আৰু মই যেতিয়া চেনেলটো মানে এক্টিভ হৈছোঁ, মই মানে কাকো একচুৱেলি শ্বেয়াৰ একোৱে কৰা নাই। আৰু ভাইৰেল হোৱাৰ পাছতহে মই মানে মোৰ হোৱাটছআপ ষ্টৰীত তেতিয়াহে লিংকটো লগাইছোঁ। আগলৈকেতো লগোৱাই নাই, যিকেইটা আহিছে চব অৰ্গেনিকেই আহিছে। আৰু মই এইডোখৰতে কথা এটা ক'ব বিচাৰিছোঁ, যিটো মোৰ এতিয়ালৈকে যিমান ছাবস্ক্ৰাইবাৰ হৈছে চব অৰ্গেনিক হয়। মই কাকো কোৱা নাই যে এইটো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। কাৰণ যেতিয়া কণ্টেণ্ট এটা ভাল পায় বা অডিয়েঞ্চে ৰিলেট কৰিব পাৰে, অট'মেটিকলি আপোনাক ছাবস্ক্ৰাইব কৰিবই। তো সেইটো কাৰণে মই ক'তো মানে দি দিয়া নাই, বা ৰিলেটিভকে হওক বা ফ্ৰেণ্ডছকে হওক এইটো ছাবস্ক্ৰাইব কৰা বুলি। তো ষ্টৰি দি দিছোঁ, ফেচবুকৰ লিংক দি দিছোঁ, যোনে পাই শ্বেয়াৰ কৰিছে, মানে ছাবস্ক্ৰাইব কৰিছে। আৰু যিখিনি অৰ্গেনিক অডিয়েঞ্চ আহিছে, আপোনালোকে যোনে মোক ভাল পাইছে, তেওঁলোকে অট'মেটিকলি মোক কৰিছে। অবভিয়াছলি মোৰ কণ্টেণ্ট ভাল পাইছে, মোক ৰিলেট কৰিব পাৰিছে কাৰণে কৰিছে। আৰু মই চেষ্টা কৰিম আপোনালোকে যিখিনি ভাল পায় সেইখিনি আগলৈও মানে মই এইটো ভাল কণ্টেণ্ট দিব ট্ৰাই কৰিম, আৰু এণ্ড ৰিয়েল কণ্টেণ্ট। দেন তাৰপৰা তেতিয়া মই ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ। আৰু মোৰ মানুহজনে মানে বহুত ছাপৰ্টিভ হয়। তেওঁ মানে যিটো মোৰ ভুল, মানে প্ৰথম মানে মই ইমান কথা পতা ছোৱালী নহয় একচুৱেলি। মই ইমান মানে বহুত কথা কৈ নাথাকোঁ। যোনে মোক জানে সেয়ে জানে। আৰু যাৰ বহুত বেছি ক্ল'জ হয় তাৰ লগত বহুত কথা পাতোঁ, সেইটো ন' ডাউট। তেনেকৈ মানে মই সমাজৰ আগতে হওক বা ইমান কথা নাপাতোঁ। আগতেও মোৰ মিটিঙতো বিশিষ্ট অতিথি মাতিলেও মই জোখৰকেইটাহে কওঁ, মেইনকেইটা। এনেই মই বহুত দীঘলীয়া এটা লেকচাৰ নাপাতোঁ, বা বেলেগতো হ'লেও বা মিটিং হিচাপে মাতিলেও তেনেকুৱা হয়। তাৰপৰা তেওঁ মানে মোক কৈছে যে এইটো এনেকৈ নাই হোৱা, তুমি এনেকৈ কোৱা। আৰু বেলেগৰ ভিডিঅ' দিছে চোৱা, তুমি এনেকৈ মেইন কথা কোৱা, আৰু অকণমান গেপ নল'বা, মানে ভুলখিনি দেখুৱাই দিছে। আৰু এইটো এডিটিং এপ হয়, এইটো ইউজ কৰা, এইটো কৰা, এনেকৈ এডিট কৰা, বহুতখিনি ছাপৰ্ট দিছে, মানে বহুত বেছি ছাপৰ্ট দিছে। তাৰপৰা এটা ভিডিঅ' আপলোড কৰাৰ লগে লগে বহুত বেছি মন দি চাই তেওঁ, বহুত এইটো ভুল হৈছেনে, এইটো ভিডিঅ' যদি ভাল হৈছে, ভিডিঅ'টো ভাল হৈছে, এইটো ভিডিঅ'টো ভাল হৈছে, এইটো ভিডিঅ'। আৰু বেয়াটো বেয়া বুলি কয়, কাৰণ ভুলটো দেখুৱাই দিয়ে ন, চবেই দেখুৱাই নিদিয়ে ভুলটো। তাৰপৰা তেওঁলোকে বহুত ছাপোৰ্ট কৰিছে। আৰু জয়টো কথা ক'বই নোৱাৰোঁ, জয়মণি, তাইক মই মৰমত জয় বুলি মাতোঁ। তো তাইৰ পৰা বহুত ইনস্পায়াৰ হ'লোঁ, মানে তাইৰ পৰাই মই এক্টিভ হ'লোঁ। মানে চেনেলটো মোৰ আগতেই আছিলে, তো এক্টিভ হোৱাটো মানে তাইৰ পৰা মই ইণ্টাৰেষ্ট হ'লোঁ, এক্টিভ হ'লোঁ। এতিয়া মই বহুত বেছি মানে কণ্টেণ্ট দি আছোঁ। জৰ্জ, আমাৰ ঘৰৰ এটা মৰম লগা পেট এটা আছে, জিঅ' বেবী। ওপৰতে ইমানেই কচু, মানে আউট অফ হেণ্ডেল হৈ যায়। তাৰপৰা যিমান পাৰোঁ আপোনালোকক দি আছোঁ। আৰু মই ভাবোঁ এটা ভাল কণ্টেণ্ট হ'বলৈ হ'লে আপোনাৰ অডিয়েঞ্চে আপোনাক ৰিলেট কৰিব পাৰিব লাগিব, আৰু এডিটটো ভাল হ'ব লাগিব। আৰু একচুৱেলি কি হয়, মই যিখিনি ভাল পাওঁ, ফটোগ্ৰাফী হওক, ভিডিঅ'গ্ৰাফী হওক বা পেইণ্টিঙে হওক, সেইবোৰ বহুত আগতেই এৰি অহা নিচিনা হ'ল। লাষ্ট মই 2022 চনতে এখন পেইণ্টিং কৰিছিলোঁ, অইল পেইণ্টিং কৰিছিলোঁ। তেতিয়াই মোৰ সেই সমাপ্ত নিচিনাই হৈছে। ৱাল পেইণ্টিঙো কৰোঁ। তাৰপৰা বহুত এতিয়া নজনা টাইপৰ হৈ গৈছোঁ, বহুত গেপ হৈ গ'ল। তাৰপৰা ইটো সিটো কামৰ মানে প্ৰেছাৰ, কিবা কিবি সেইবোৰ থাকিয়ে গৈছে, ভাল লগা কামবোৰ। কিন্তু মই ভাবিছোঁ আকৌ ষ্টাৰ্ট কৰোঁ ভাল লগা কামবোৰ, কাৰণ ভাল লগা কামবোৰ কেতিয়াও এৰিব নালাগে। আপোনাৰ সেইবোৰে বহুত সুখ দিয়ে। মানে মই আগতে এনেকুৱাকৈ মই পেইণ্টিং, আৰ্ট কৰি ভাল পাওঁ, ড্ৰয়িং কৰি ভাল পাওঁ। ৰাতি 1-2 বজালৈকে মই পেইণ্টিং কৰোঁ। মানে মা দেউতাক কৰি শুই থাক নাই, মই মানে, আৰু মই অকণমান ধৈৰ্যটো কম মোৰ। পেইণ্টিংখন কমপ্লিট কৰিহে মোৰ মানে শান্তি লাগিব। আৰু যিসকলে অইল পেইণ্টিং কৰে তেওঁলোকে জানে যে অইল পেইণ্টিং কৰোঁতে কালাৰখিনি নুশুকায়, টাইম লাগে। কিন্তু মোৰ মানে ধৈৰ্য নাই, মই কমপ্লিট কৰিব লাগিব। ৰাতি মই 2-3 পোৱাই যায়গৈ মোৰ পেইণ্টিং কমপ্লিট কৰা, তেনেকুৱা হৈ যায়।
বহুত বেছি ভাল পাইছিলোঁ, এতিয়া বহুত বেছি মানে গেপ হৈ গৈছে। আকৌ ট্ৰাই কৰিব লাগিব, নহ'লে পাহৰি থকা হ'ব বস্তুখিনি। যিমান প্ৰেক্টিচ কৰা যায়, যিমান কণ্টিনিউ কৰা হয়, ময়ো চেষ্টাহে কৰি আছোঁ যিমান পাৰোঁ আপোনালোকৰ আগত নজনা বস্তুবোৰ জনাবলৈ। আৰু ময়ো চৰ্চা কৰি আছোঁ, চৰ্চাৰ মাজে আপোনালোকৰ আগত নজনা বস্তুটো শিকাই দিবলৈ। আৰু তাৰ মাজত মোৰ ভুল ভ্ৰান্তিও হ'ব পাৰে, তাৰ বাবে ক্ষমা কৰিব আৰু ভুলটোও দেখুৱাই দিব আপোনালোকে। আৰু ময়ো শিকি আছোঁ, এডিটিং শিকি আছোঁ, কথা কেনেকৈ কয় শিকি আছোঁ। আৰু মানে একচুৱেলি কি হয়, আপোনালোকে এতিয়া নতুন ক্ৰিয়েটাৰ ৰিলেট কৰিব পাৰিব। আপোনালোকে কথা একচুৱেলি শিকিব নালাগে। এটা আজি ভিডিঅ'টো আপলোড কৰিলে আকৌ কিছুমান ভুল হ'ব পাৰে, নেক্সট ভিডিঅ'টোতকৈ অকণমান ইম্প্ৰুভ হ'ব, তাৰ নেক্সটটোত আৰু তাতোতকৈ ইম্প্ৰুভ হ'ব। তো ইম্প্ৰুভ হৈ গৈ থাকিব, এটা প্ৰচেছ হয়, ঠিক আছে। প্ৰচেছটোক আপোনালোকে বিলিভ কৰক, প্ৰচেছটোক আপোনালোকে ট্ৰাষ্ট কৰক। অট'মেটিকলি আপোনাৰ গোটেই বডি লেংগুৱেজ, আপোনালোকৰ কথা কোৱা ষ্টাইল সকলোখিনি চেঞ্জ হৈ যাব। তো সেইখিনি আপোনালোকে প্ৰচেছৰ লগত টাইমটো গ' উইথ দ্য ফ্ল'ত গ'লেই হ'ব, একো তেনেকুৱা কথা নহয়। তো ময়ো তেনেকৈ গৈছোঁ, ভুলৰ পৰা শিকিছোঁ, লাহে লাহে শিকি গৈ আছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল পায়, আপোনালোকে ৰিলেট কৰিব পাৰে আৰু কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, নেক্সট আৰু আপোনালোকৰ আগত এটা বহুত বেছি ইনফৰ্মেটিভ আৰু ভাল ভাল ভিডিঅ' যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকৰ আগত ইনফৰ্মেটিভ ভিডিঅ' দিবলৈ, যাতে আপোনালোকে ভাল পায়। ধন্যবাদ।